गाइस वेलकम बैक टू माय यूट्यूब चैनल मनोज गगৈ ब्लॉग। तो नमस्कार, मैं मनोज गगৈ मोर चैनल आपनालोকক स्वागतम जनाइছোঁ। तो আজি काम छुट्टी मोर सानडे, तो আজি अलप फुरिबले जाम বুলি ভাবিছোঁ মোৰ লগৰ লগত বিতুবন। তো বেছি দূৰ নাযাওঁ, ওচৰতে যাম আৰু অলপ অকলে যাম, দেখাম। ওলাই ৰেডি হৈ আছোঁ, ওলাই ৰেডি হৈ গ'লোঁ। এতিয়া অকল যাবলৈ লাগে, লগৰটো ওলাই আছে চাগে, ঘৰ এইটো অকণমান দূৰ আছে। তো এতিয়া যাম সেইটো চাইডে, ওলাই ৰেডি হৈ গ'ল। boleh juga, mau maybe apa enggak? Hal, boleh gitu lah. Kamu kan? Oh ya. এতিয়া মেবিলৰ ৰাস্তাত সোমাই গ'লো, ইটো চাইডে গাভৰু দলং যায়। ৰখি দিলোঁ, মজা ইয়াত ফটো মাৰিবলৈ। ময়ো খাম দিবা, অলপ ফটো মাৰি ল'লোঁ। জেগাই এনেকুৱা আৰু ফটো মাৰিবলৈ ইয়াত মজাই মানে। পাই যামগে মেৰবিল। পামগৈ আৰু এখনে মেৰবিল, তাৰপিছত এতিয়া পাৰ্কখন পামগৈ। ইয়াত আহিলে কিন্তু কেমেৰা লৈ আনিব লাগিব, জেগা ইমান মজা, ৰ'দ যিটো দিছে। Welcome to Sasani Merville Bagaluja. Continue for 800 meters. बढ़िया जगह है। কিমান লৈছে? কিমান? 80 টকা? মানুহ দুটা নে স্কুটি? স্কুটি মানুহ দুটা? স্কুটি কিমান লৈছে? আৰু মানুহ 15 টকাকে নেকি? এইটো কি আহি দিব লাগিব? আহি দিব লাগিব নেকি? 80 টকা বহুত হৈ গৈছে। টকা বেছি হৈ গৈছে। অকণমান কমাই দিব আকৌ। এতিয়া আগতে আছিলে 30 টকা চাগে, এতিয়া স্কুটি আৰু মানুহ দুটাৰ 80 টকা। তাৰ
তাৰপিছতহে এণ্ট্ৰি হ'ব। ইয়াৰ পিছত আৰু এটাত আছেই, তাত কাগজ দেখাব লাগিব, শ্লিপখন দেখাব লাগিব, তাৰপিছতহে এণ্ট্ৰি হ'ব। You have arrived. এয়া এতিয়া পাই যামগৈ। এইখন গেটখন এখন। টিকেট ক'ত দিব লাগিব? বন্ধ কৰি থৈছে, খোজকাঢ়ি যাব লাগিব। গাড়ী ইয়াত থোৱা নেকি? সেই ভিতৰত সোমাম এতিয়া। অলপ ইয়াত ফটো মাৰি লওঁ এই ছাইডটোত। সোমাই গ'লোঁ এতিয়া ভিতৰত। স্কুটি ভিতৰত সোমাব নিদিয়ে আৰু বাহিৰতে থৈ দিলোঁ। মানুহে অহা নাই নেকি, আমি দুটাই আছোঁ নেকি? ইয়াত আহিলে কিন্তু এটা কথা আৰু, কেমেৰা লৈ আনিলে ভাল। এতিয়া পাই গ'লোঁ এডোখৰত। ইমান দূৰৰ পৰা খোজকাঢ়ি আহি গৈছোঁ, ইমান দূৰৰ পৰা। অলপ বহি লওঁ নেকি? গৰম উঠিছে আজি, ৰ'দটো বহুত দিছে, মানুহে নোলায়, আমি দুটাই আছোঁ চাগে ইয়াত। অলপ বহি লৈছোঁ ইয়াত, তাৰপিছত অলপ দাম সেইফালে চাইডে। আজি বন্ধহে কৰি দিছে এইটো চাইডত। বতাহ মজা দিছে অ'। কোন চাইডে যোৱা? এইটো চাইডে যাম। গৰম অ'। কিহৰ ৰুম এইটো? কোন চাইডত? মজা মজা ন? সেই চাইডতো অকণ লগাই থৈছে আৰু। এই কি লোহেদি বনাই থৈছে ন? যিটো গৰম, এই চব বন্ধই কৰি দিছে, মানুহ নাই ন, সেইখিনিও বন্ধ কৰি দিছে এইটো চাইডে ভিতৰত সোমাবলৈ। আজি অকল বাহিৰৰ পৰাই চাবলৈ, মানে ক'তো ভিতৰত সোমাবলৈ, খাবলৈ ৰেষ্টুৰেণ্টো নাই ইয়াত। ইয়াত অকল চাবলৈ। সেইটো চাইডে যাওঁ, সেইটো চাইডে কোন উঠিবা নেকি নাওখনত? নাও চলাওঁগৈ। পানী নাই ন ইয়াত? পানী আছে, পানী আছে। সেয়াইতো। যাব পৰা যায় তললৈকে অলপ। পৰা যায়, কিন্তু উঠিবলৈ নোৱাৰে আৰু। পানী এতিয়াতো নাই সেনেকৈ, পানীও লেতেৰা হৈ আছে। সেইটো আমাৰ লগৰটো। যাওঁ এতিয়া তললৈ, এইটো চাইডে। মোৰ পিয়ৰ মেৰিবিল। ইয়াত গৈ খেলোগৈ ব'লা, সেইখনত উঠি মেলি। ব'লা ব'লা। কি আছে ন মানুহ।
নাৰায়ণ সিংহ অঁ এইটো সেইটো এবাৰ দেখাই দিছোঁ মোৰ প্ৰিয় মেৰবিল ইয়াত উঠিব পাৰে সেইটোতো কি হ'ল আৰু আছিলে ধুনীয়া শ্লাইড ঘূৰিব পাৰে ইয়াত ঘূৰিব পাৰে দেখাই দিয়াচোন ঘূৰি এবাৰ মাথা ঘূৰাই যায় দেই মাছ চাছে আছে নেকি ইয়াত সেইটো উঠা বিদিবত উঠা না উঠা মাৰিলোঁ ভিডিঅ' নহয় ভাঙি নাযায় এখন দে হৈ যাব বেছি কৰিলে ভাঙি থাকিব এটা ঢুকি পালাগে পালাগে ইয়াত বিৰাট গৰম হৈছে চব বস্তু যিটো ৰ'দ দিছে অলপ ঠাণ্ডা কৰিলে বতৰটো ভাল দেই সৰুলৈ আহিলে বেছি খেলিবলৈ ভাল হ'ব ইয়াত গাৰ্লফ্ৰেণ্ডৰ লগত আহিলে ভাল লাগিব ইয়াত তো যাওঁ আৰু যিটো ৰ'দ দিছে ভোকে লাগিলেগৈ টাউনত গৈ খামগৈ ইয়াত খাবলৈ নাই বনাই আছে ৰেষ্টুৰেণ্ট পাৰ্কখন এখন যাওঁ ইয়াৰ পৰা ওলাই এতিয়া অঁ হেলমেটে থাকি আহিছে সদায় হেলমেট থাকিয়ে আহে যে ফটো মাৰিবলৈ বঢ়িয়া জেগা এইটো DSLR না ফটো মাৰা তাৰপিছতে ৰেষ্টুৰেণ্ট বনাই আছে ওপৰলৈ যাব পাৰিলোঁ হ'লে ব'লা ব'লা এক পাক গৈ আহোঁগৈ ব'লা এইডোখৰত ঠাণ্ডা এতিয়া এইটো চাইডে আহিলে বা গাড়ী চোৱা এখন অ' মজা এইটো থৈ দিয়া ইয়াতহে ভাল লাগিব মই তোমাক কৈ আছোঁ নহয় মানে বহি লৈছোঁ ইয়াত নিজে আনি খাব পাৰে আৰু জেগা আছে বহিবলৈ খাবলৈ গৰম চাইডে উঠো নেকি অলপ এইটো চাইডে অলপ ওপৰ পূৰা পানীয়ে পানী এতিয়া ওলাওঁ ফটো চটো মাৰিলোঁ অলপ আৰু গৰম দিছে নে অলপ বাহিৰলৈ ওলাওঁ ৰ'দ আজিও তামাম কৈছোঁ ন হেলমেট লা
আছে এতিয়া এতিয়া আকৌ মানুহ আহিছে নিব নাহিলে আমি আহিছোঁ এতিয়া মানুহ এইটো চাইডৰ পৰা আহিছে আমি বহুত সোনকালে পালোহি চাগে এতিয়া মানুহবোৰ আহিছে অলপ বহি যালে যাওঁ ওলাই ওলাই গৈছে আজি প্ৰথম দেখি পাইছে এনেকুৱা গেটি ৰাতে দিয়া সেই পিনে এতিয়া গৈছোঁ আমি গাভৰু দলং মানুহ আছে ন হে ভিডিঅ' শ্বুটিং টুটিং হৈছে নেকি অনুভৱ কৰি দলং আৰু দুইজনীয়া প্ৰাকৃতিক পৰিৱেশ সুস্থ আৰু সুন্দৰ নিৰ্মাণ কেতিয়া কৰিছিলে দক্ষ খুটা बोला 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 আচ্ছা গোটেই ইয়াতে বালি পেলাই আকৌ ন এতিয়া হেণ্ডেল চেণ্ডেল নিদিয়া হ'লগৈ আজিকালি বহুত দীঘল আছে ৰখায়াত গৰমত গোটেইখন পাৰ হ'বলৈ যে বহুত দীঘল হ'ব দেই গৰমত নোৱাৰিছোঁ আৰু ভোকে লাগিছেগৈ কেনেকুৱা পাইছা বিজুবন মজা লাগিছে নে গৰমত ওলাই গৈছে কি ওলাই গৈছে তোমাৰ ঠাণ্ডা দিনত আহিবলৈ কিন্তু বঢ়িয়া দেই কৈছে না গৰম দিনত নোৱাৰি আহিবলৈ ষ্টেণ্ডটো অৰ্ডাৰ দিছোঁ ভিডিঅ' কৰা আহিব এইকেইদিনত চাগে তেতিয়া বনাবলৈ ভাল হ'ব পাৰ হৈ দিয়া নেকি এইটো পিকনিক খাবলৈ বঢ়িয়া হয় ইয়াত সেইটোৱে কৈছোঁ এইটো পাৰ নহয় দেই বহুত দূৰ হ'ব এডোখৰ ৰ'বা আকৌ গুচি গৈছা যে যাওঁগৈ ঘৰলৈ ঘূৰি এতিয়া ভোক লাগিছে আৰু এতিয়া পালোহি খাবলৈ আহিলে এতিয়া ভোক লাগি গৈছে খকুৰা খালেই তই কেনেবা তাৰপৰা আহি মেলি খাই মেলি এতিয়া ঘৰলৈ যাবলৈ গৈ আছোঁ ঘৰলৈ মানে গৰম ন আজি এতিয়া ঘৰলৈ গৈ আছোঁ সৰু সুৰা বজাৰ বহি গৈছে ঘৰ আহি পাই গ'লোহি বহুত গৰম হ'লেও আজি ইমানে গৰম পৰিলে মানে তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আশা কৰোঁ ভাল লাগিব বুলি যদি ভাল লাগে তো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ